যিজন বিধাতাই সমস্যা সৃষ্টি কৰিছে, এইজন বিধাতাই সমস্যা সমাধানৰ উপায়ো দি থৈছে। মাতো সময়ত বিচাৰিব জানিলেই হ'ল। জীৱনৰ কিছুমান পৰিস্থিতিত কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ, দুখীয়া হৈ জন্ম লোৱাটো আশীৰ্বাদ নে অভিশাপ? জীৱন পথৰ সমস্যাবোৰে একোটা পৰীক্ষাৰ জটিল প্ৰশ্ন, আৰু ইয়াৰ পৰা উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰাটোৱেই হ'ল সংগ্ৰাম। আৰু এই সংগ্ৰামৰ অন্য নাম হ'ল জীৱন। দুখীয়া হ'ব পাৰোঁ, সমাজত ভাল স্থিতাৱস্থা নাথাকিব পাৰে, কিন্তু আত্মসন্মান আমাৰো আছে। কোনোবাই মিছা অপবাদ দি অপমান কৰিলে দুখ আমাৰো লাগে। হৃদয়ত আঘাত দি মানুহক কন্দুৱাই ঈশ্বৰক পূজা কৰি কোনো সাৰ্থক লাভ কৰিব নোৱাৰে। মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱে হৈছে ঈশ্বৰক পূজা কৰা। এইখন সমাজত আনৰ সাফল্য দেখি হিংসা কৰা লোক বহুত পাব, কিন্তু আনৰ সাফল্যত শলাগ লৈ উৎসাহিত কৰা লোকৰ সংখ্যা বৰ কম। গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰিব, কিয়নো আপোনালোকৰ মৰমৰ এটা লাইকে মোক বহুতখিনি মটিভেট কৰে, ইনস্পায়াৰিং কৰে। আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।